তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ সন্মুখত সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতিৰ। বহু যুৱক যুৱতীৰ পৰা বেংকত ছিকিউৰিটি গাৰ্ডৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত আটক এজনক। আটকাধীন লোকজন তিনিচুকীয়াৰে এটা বেংকত ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত চাবুৱাৰ উৎপল গোহাঁই। উৎপল গোহাঁই বিভিন্ন স্থানৰ 200ৰো অধিক যুৱক যুৱতীৰ পৰা বেংকত ছিকিউৰিটি গাৰ্ডৰ চাকৰি দিয়াৰ নামত 3000ৰ পৰা 7000কৈ টকা সংগ্ৰহ কৰিছিল। ইতিমধ্যে বহু যুৱকক SKS কোম্পানীৰ নামত নিযুক্তি পত্ৰ দিছিল যদিও যোগদান কৰাব পৰা নাছিল কৰ্মত। আজি ধন দিয়া শতাধিক যুৱকে উৎপল গোহাঁইক ঘেৰাও কৰাত ধন ঘূৰাই দিয়াৰ কথা উল্লেখ কৰে বুলি সদৰি কৰে অভিযুক্তই। তাৰ পাছতে যুৱকসকলে উৎপল গোহাঁইক আটক কৰি তিনিচুকীয়া সদৰ আৰক্ষী থানাত চমজাই দিয়ে আৰু তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা। বেংকত এনেকৈ ছিকিউৰিটি ওলাইছে, ছিকিউৰিটি দিম, তাৰ কাৰণে পইচা 3000 টকা দিব লাগিব। পইচা মানে 3000 টকা লৈছিলে, ড্ৰেছ পাতিৰ কাৰণে লৈছিলে। তাৰপিছত হ'ল কেইদিনমান হ'ল ফোন মাৰি আছোঁ, দাদা এই মই কৈছোঁ কি জইনিং লেটাৰখনটো মই পোৱা নাই, আপুনি কেতিয়া আহিব, জইনিং লেটাৰখন আনিব লাগিছিল নহয় বুলি কৈছোঁ। তাৰপিছত সি কয় ৰ'ব দুদিনমান ৰখা, মই তোমাক ফোন কৰিম বুলি কয়। এনেকৈ আজি ৰাতিপুৱা ফোন মাৰিছিলোঁ, আজি ৰাতিপুৱা এনেকৈ ক'লে। লাষ্টত এই লগৰ কেইটামান আহিলে কৈছে আৰু এনেকুৱা হ'ল বুলি এইটো মানে। কিমান মাহ হ'ল পইচা লোৱাটো? পইচা লোৱা কমচে কম 1 মাহমান। তেওঁৰ নাম কি? উৎপল গোহাঁই আছিলে। ক'ত থাকে? চাবুৱা থাকে। থানাত তাৰমানে এইখন আই কাৰ্ড দিছে, এইটো কোম্পানীত আমাক চিকিউৰিটি দিম বুলি তেওঁ আমাৰ পৰা পইচা লৈছে। এই উৎপল গোহাঁই তেখেত চাবুৱাত। আমাৰ পইচা লোৱা চবৰ বেলেগ বেলেগ লৈছে। আমাৰ কিছুমানৰ 3 মাহ আছে, কিছুমানৰ 5 মাহ আছে, কিছুমানৰ 4 মাহ আছে। কাৰোবাৰ পৰা লৈছে 3000, কাৰোবাৰ পৰা 3500, 5000 লোৱা আছে। আজি চিকিউৰিটি তিনিচুকীয়াতে দিয়া কথা আছে। তেনে জইনিং লেটাৰো দিছে, চেলাৰী কথা লিখা আছে। জইনিং লেটাৰ আছে 18000। জইনিং লেটাৰখন দেখা দিয়াচোন, 18000 কিমান আছিলে? প্ৰায় কিমান ল'ৰাৰ পৰা লৈছে পইচা? প্ৰায় আজিতো প্ৰায় 200মান ল'ৰা আমাৰ গোট খোৱা হৈছিলে, কিছুমান ল'ৰা গুচি গ'ল আৰু প্ৰায় জেগাৰ পৰা ল'ৰাবিলাক আহি আছে। এতিয়ালৈকে কাকো দিয়া দিম বুলি চবকে পিছতে আমুক দিনা আহিবা তামুক দিনা আহিবা। আজি তেখেতক ধৰা পেলাই আমি আহিলো, আমাৰ গ্ৰুপটো আহিলে, আহি পেলাই আমি লগ কৰিলো, কথা চথা পাতিলো। পাতি লোৱাৰ পিছত তেখেত গুচি আহিলে। তাৰপিছত আৰু এটা দল দেখিলো, তেখেতৰ লগত কথা পাতে, সেই দলটো গ'ল। আৰু এটা দল দেখিলো, তাৰপিছত তাৰমানে সন্দেহ হৈ গ'ল। মই ল'ৰাখিনিক ক'লে এওঁৰ ওপৰত অলপ সন্দেহ আছে বোলে, তেওঁক ক'বলৈ অলপমান চাওঁ। তাৰপিছত ল'ৰাখিনিৰ পৰা আঁতৰি মই চাব আহিলোঁ, তেওঁলোকক বিচাৰিলোঁ। তেওঁ এনেকৈ সোমাই গৈ পেলাই সেইফালে ওলাই আহিলে। তেতিয়া মই এই ল'ৰা কেইজনমান লগ পালোঁ, তেখেতলোকক সুধিলোঁ যে তোমালোকৰ কিমান দিন হ'ল চাকৰি বিচাৰিছিলে? তেওঁলোকে ক'লে আমাৰ 5 মাহৰ পৰা আমাৰ দৌৰ মাৰি আছোঁ। তেতিয়া তেখেতলোকক যেতিয়া সুধিলোঁ, তেতিয়াহ'লে তেওঁক ধৰিব লাগিব, তেওঁ ফৰ্চ কৰিছে। তেতিয়াহ'লে ল'ৰাটো আমি চিনি পাওঁ, উৎপল গোহাঁই। তেওঁ চাবুৱাত থাকে, চাবুৱাত ঘৰ। আৰু ইয়াতে এলাহাবাদত কাম কৰে। তেওঁ আমি যেতিয়া থানালৈ আনিম বুলি কওঁতে তেওঁ ক'লে যে থানাত তেতিয়া কেছ চেছ নিদিব, মই আপোনালোকৰ পইচাটো ব্যৱস্থা কৰি দিছোঁ, মোৰ ঘৰৰ মানুহখিনি আহিলে আপোনালোকৰ চবৰ পইচাটো দি দিয়া হ'ব বুলি ক'লে। চাকৰি দিম বুলি কোৱা নাই? চাকৰি দিওঁ ন, পইচাটো ঘূৰাই দিম বুলি কৈছে। আজি পইচা ঘূৰাই দিম বুলি কৈছিলে। তেওঁ 2টা বজাত আহিবা বোলে, তোমালোকে ড্ৰেছ যোৰ বোলে আজি আহিছে বুলি ক'লে। আমাৰ আচলতে জইনিং আছিলে কালি, তাৰপৰা কালি ফোন কৰিলোঁ বোলে এনেকৈ 2টা বজাত মাতিছিলে। 2টা বজাত মতা দেখি আমি ফোন কৰিলোঁ যে নহয় বোলে আজি নহ'ব, আজি বোলে বৰষুণ দিয়াৰ কাৰণে তোমালোকৰ বোলে হেৰিয়ত আমিয়ে চাইন মাৰি পিনি তোমালোকৰ আজি দৰমহা হেৰি কৰি দিছোঁ বুলি কৈছে। আজি মানে কালি ডেটটো দৰমহাটো আমাক মানে হেৰি কৰি দিছে। তাৰপৰা বোলে ক'লে কাইলৈ আহিবা বোলে তোমালোকে পাছবেলা ছিকিউৰিটি গাৰ্ডৰ বোলে ড্ৰেছযোৰ লৈ যাবা আহি বোলে। তাৰপৰা আমি আহিম বুলি ৰখি আছোঁ। তেতিয়া আমি ভিডিঅ' পালোঁ, ইটো সিটোৰ পৰা ভিডিঅ' মানে আমাৰ গ্ৰুপত পঠিয়ালে। গ্ৰুপত পঠিওৱাৰ পিছত ভিডিঅ'বোৰ পাই পিনি আমি ইটো সিটোকে যেতিয়া গোট খালোঁ, গোট খোৱাৰ পিছতে গম পাইছোঁ যে এইটো কথা মানে পইচাটো মাৰি দিছে। এতিয়া পুলিচে বোলে ইনভেষ্টিগেশ্যনৰ কাৰণে কিবা কেফে নে কিবাহত বোলে পঠিয়াইছিলে নে কি বুলি কৈছিলে তেখেতে। তালৈ লৈ গ'ল। তালৈ লৈ যোৱাৰ পিছত কথাটো গম পালে যে নহয় বোলে, তেখেতে অকলে মাৰিছে বোলে পইচা, সেই বুলি কৈছে। মোৰ নাম ধ্ৰুৱজ্যোতি বৰা, মোৰ গেলাপুখুৰী। ইয়াৰ বহুতখিনি ল'ৰা আছে, আমাৰ গুৰিজানৰ ল'ৰা আছে, ইয়াৰ গেলাপুখুৰী ল'ৰা আছে, বাৰেকুৰি ল'ৰা আছে, বৰগুৰি। প্ৰায় 200 মানৰ ওচৰা-ওচৰি, 200+ মান হ'ব মোৰ মতে।
চবৰ পৰা ইমানে পইচা লৈছে চবৰ পৰা মানে বেলেগ বেলেগ আমাৰ পৰা 3,000 লৈছে কিছুমানৰ পৰা 3500 কিছুমানৰ পৰা 5,000 6,000 এনেকে দিম ছোৱালীও আছে কিছুমান